হেল্ল' বন্ধুসকল, মই আপোনালোকক দেখুৱাই আছোঁ গুৱাহাটী ফুল মাৰ্কেট ফেঞ্চি বজাৰৰ। ইয়াত চাওক, ইমান ধুনীয়া ধুনীয়া বিভিন্ন প্ৰকাৰৰ ফুল দেখিবলৈ পাইছে। ইমান ধুনীয়াকৈ মালা সাজি থৈছে। এয়া চাওক, ইমান ধুনীয়া ধুনীয়া ফুল ক্ৰেতাসকলে ক্ৰয় কৰিছে। এয়া গুৱাহাটী ফেঞ্চি বজাৰ বাছ ষ্টপেজৰ একেবাৰে গাতে লাগি থকা গুৱাহাটী ফেঞ্চি বজাৰ ব্ৰহ্মপুত্ৰ পাৰৰ ওচৰতে। এয়া মালিকসকলে ফুলৰ মালা গাঁঠি আছে। এই ইমান ধুনীয়া দেখিবলৈ। মই আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। যিহেতু ফুল এটা শুভ কামৰ আৰম্ভণিতে মানুহৰ ফুলৰ প্ৰয়োজন হয়, গতিকে ফুল বস্তুটো পবিত্ৰতাৰো প্ৰতীক বুলি আমি জানো। এয়া মই দেখুৱাই আছোঁ আপোনালোকক। এয়া চাওক, ইমান ধুনীয়া ধুনীয়া ফুল ভৰি পৰিছে ফুলেৰে মাৰ্কেটত, ফুল মাৰ্কেটত। আপোনালোকেও আহিব পাৰে, ইয়ালৈ আহি ফুল ক্ৰয় কৰিব পাৰে। চব ক্ৰেতাসকলে ফুল ক্ৰয় কৰি আছে। বিভিন্ন ধৰণৰ বিভিন্ন ফুলৰ মালা। ধন্যবাদ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে।